আমাৰ চেণ্টাৰলৈ বহুতো কাষ্টমাৰ আহি থাকে তেওঁলোকৰ ইলেক্ট্ৰিচিটি বিলটো চাই দিব লাগে আচলতে তেওঁলোকৰ ইলেক্ট্ৰিচিটি বিলটো তেওঁলোকৰ নিজৰ মোবাইলতে চাই ল'ব পাৰে কিয়নো তেওঁলোকৰ ওচৰত এটা স্মাৰ্ট নিজৰ ফোন আছে আপোনালোকে নিজৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব তাত চাৰ্চ কৰিব APDCL বুলি চাৰ্চ কৰাৰ লগে লগে আপুনি এনেকৈ নটিচ এখন দেখা পাব নটিচখন কাটি ল'ব নটিচখন কাটি লোৱাৰ পিছত আপুনি অলপ তললৈ আহিব ইয়াত দেখা পাইছে স্মাৰ্ট প্ৰিপেইড বেলেন্স আজিকালি প্ৰায় স্মাৰ্ট মিটাৰ হৈ পৰিলে সেয়েহে আপোনালোকে তাত এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি আকৌ এনেকৈ দেখা পাব ইয়াত আপুনি আপোনাৰ কনজিউমাৰ নম্বৰটো ভৰাই দিব লাগিব কনজিউমাৰ নম্বৰটো ভৰোৱাৰ পিছত আপুনি কেপচাটো ভৰাব লাগিব কেপচাটো ভৰাই আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ নিজৰ বিলটো দেখা পাব ইয়াৰ উপৰিও আপুনি এপ ব্যৱহাৰ কৰি চাব পাৰিব এপটোৰ নাম হৈছে মাই বিজুলী ইয়াত আপুনি মোবাইল নম্বৰ দি লগইন কৰিব লাগিব আপোনালৈ OTP যাব OTP ভেৰিফিকেশ্যন কৰি ল'ব লাগিব আপুনি এই মোবাইলৰ এপটো ব্যৱহাৰ কৰিও আপোনাৰ বিলটো আপুনি নিজৰ মোবাইলতে চেক কৰিব পাৰিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব